মানুহক জীয়াই থাকিবলৈ উশাহ নিশা খাদ্য পানী বাসস্থানৰ লগতে আৰু এটা বস্তুৰ খুবেই প্ৰয়োজন হয় যাক আমি টকা বুলি জানো মামা ওলালো ৰচোন বাবা এইটো ল ভালকে যাবি দেই হ'ব দিয়া আৰু শুনচোন বেগৰ ভিতৰতে গাড়ী ভাড়াটো ৰাখিছো উলিয়াই লবি দেই হ'ব দিয়া কৃষ্ণ হে এতিয়াৰ যুগটো হৈছে প্ৰতিযোগিতাৰ যুগ এতিয়াৰ সময়ত আপুনি মনৰ পৰা কিমান ভাল সেইটো জোখা হয় আপুনি ধনৰ ফালৰ পৰা কিমান উন্নত আৰু কিমান আগবঢ়া সেইটোৰ পৰাহে চব টকাৰ হেল ভাই টকা যদি আছে গোটেই জগতখনে তোৰ আৰু যদি টকা নাই একোৱে নাই ক'ৰবাত শুনিছিলো যে মানুহৰ জীৱনৰ হেনো ৯৯% সমস্যা টকাৰ দ্বাৰাহে সমাধান হয় হ'ব দিয়া হে তুমি আছা নহয় তেল অকমান লগাই দিলে হ'ব কি কিন্তু হে বাবাহঁতৰ পইচা কমিব বুলি আপুনি বেজিটো ল'ব খোজা নাই ন হাতত পইচাও কম আছে যে আৰু বাকী যি ১% সমস্যা ৰৈ যায় সেইটো সমাধান হয় মাত্ৰ টকাৰ দ্বাৰাহে কেৱল অলপ জোৰ